আজি ইহঁতৰ ঘৰত যি পাওঁ চব চুৰ কৰি নিব লাগিব কাৰণ মই য'ত চুৰ ত'ত আজি ইহঁতৰ ঘৰ মুঠতে চফা এতিয়া মই ইহঁতৰ ভিতৰত সোমোৱা ব্যৱস্থা কৰিব লাগিব চুৰ কৰা মই এটা ঘৰত নহবই অথনি পা বাটটোকে বিচাৰি পোৱা নাই ভিতৰলৈ সোমোৱা এতিয়া আৰু আপোনাৰ ওপৰতে আছে হে ভগৱান এতিয়া চব তোমাৰ ওপৰতে সকলোকে নমস্কাৰ গাইজ আজি ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব তো ভিডিঅ'ত 1000 ভিউজ টাৰ্গেট লৈছোঁ যদি 1000 ভিউজ 3-4 দিনৰ ভিতৰত আহি যায় তো ছেকেণ্ড পাৰ্টটো জলদি আহিব গম পাইছোঁ ভিডিঅ'টো জোখতকৈ বহুত বেছি ছুটি হ'ল তো ইয়াৰ পিছৰ যোনটো পাৰ্ট সেইটো অলপ দীঘলকৈ আনিম ধন্যবাদ